হেল্ল' বন্ধু বান্ধৱীসকল, মই আশা কৰোঁ আপোনালোক সকলোৱে ভালেই আছে। আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 2023 চনৰ তালিকা প্ৰকাশ হৈছে আৰু 2023 চনতে বহুতো ব্লকৰ আণ্ডাৰত যিবিলাক পঞ্চায়ত আছে, এই পঞ্চায়তৰ বিলাকত আপোনাৰ প্ৰথম কিস্তি লাভ কৰিছে। আৰু কেনেকৈ চেক কৰিব 2023 চনৰ তালিকাত আপোনাৰ নাম আহিছে নে নাই, আৰু যদি আহিছে কেনেকৈ ষ্টেটাছ চেক কৰিব আপোনাৰ প্ৰথম কিস্তি লাভ কৰিছে নে নাই, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। হেল্ল' ভিউৱাৰ্ছ, আৰু এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব pmayg.nic.in। আপুনি চাৰ্চ বাৰত টাইপ কৰিব pmayg.nic.in আৰু চাৰ্চ কৰি দিব। হেল্ল' ভিউৱাৰ্ছ, চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এনেকৈ আপোনাৰ ইণ্টাৰফেচ আপুনি দেখা পাব। এইটো হ'ল আপোনাৰ pmayg.nic.in অফিচিয়েল ছাইট। ইয়াৰ পৰা আপুনি সম্পূৰ্ণ ডিটেইলছ আপোনাৰ ইয়াৰ পৰা চাব পাৰিব। আৰু আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপুনি প্ৰথমতে পাব আৱাৰ শ্বপ, ডকুমেণ্ট, গাইডলাইনছ, ষ্টেক হোল্ডাৰ। আপুনি প্ৰথমতে আৱাৰ শ্বপত ক্লিক কৰিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাব আপোনাৰ কেইবাটাও অপশ্যন। ইয়াত চাব ডাটা এণ্ট্ৰি, ৰিপৰ্ট, এপিঅ' ট্ৰেকিং, ই পেমেণ্ট আৰু পাৰফৰ্মেঞ্চ ইণ্ডেক্স বুলি আছে। আপুনি প্ৰথম যিটো অফিচিয়েল পাব, ইয়াত চাওক ৰিপৰ্ট বুলি আছে, আপুনি ৰিপৰ্টত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ইণ্টাৰফেচ আপুনি ইয়াত দেখা পাব। ইয়াত চাওক আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ছ'চিয়েল অডিট ৰিপৰ্ট। আপুনি 2023 চনৰ আৰু 22 চনৰ তালিকা চোৱাৰ কাৰণে আপুনি বেনিফিচিয়াৰী ডিটেইলছ ফৰ ভেৰিফিকেশ্যন ইয়াতে ক্লিক কৰি দিব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক অল ষ্টেট ক্লিক কৰি ষ্টেট আসাম চিলেক্ট কৰি ল'ব আৰু অলপ ৱেইট কৰিব, পেজটো লোডিং ল'ব। ষ্টেট চিলেক্ট কৰাৰ পিছত আকৌ চিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ডিষ্ট্ৰিক্ট, আপুনি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰিব। আপোনাৰ যিটো ব্লকটো চিলেক্ট কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰি দিব। আপোনাৰ যোনটো জিপি হয়, আপোনাৰ সম্পূৰ্ণ জিপি এনেকৈ চাব পাৰিব। আপোনাৰ যোনটো জিপি আপুনি চিলেক্ট কৰি ল'ব। আকৌ চিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ফাইনেন্সিয়েল ইয়াৰটো আপুনি চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ কেইবাটাও ফাইনেন্সিয়েল ইয়াৰ আছে। আপুনি যোনটো ফাইনেন্সিয়েল ইয়াৰত আপুনি আবেদন কৰিছিলে সেই চিলেক্ট কৰি ল'ব। 2022 বা 23 আপুনি চিলেক্ট কৰি ল'ব, বা 2022 আপুনি চিলেক্ট কৰিব পাৰে। আৰু অলপ ৱেইট কৰিব। আকৌ চিলেক্টত ক্লিক কৰিব। ইয়াত চাওক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ কেইবাটাও অপশ্যন আছে। আপুনি প্ৰথম যিটো পাব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। আকৌ স্ক্ৰল ডাউন কৰি ইয়াতে এটা কেপচা পাব। এই কেপচাটো আপুনি ফিল কৰি আপুনি ছাবমিট কৰি দিব। মই কেপচাটো ফটাফট ফিল কৰি আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ আপুনি লিষ্টখন চাব পাৰিব। হেল্ল' ভিউৱাৰ্ছ, কেপচাটো দিয়াৰ পিছত ইয়াত চাওক ছাবমিট বুলি আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব, পেজটো লোডিং ল'ব। অলপ ৱেইট কৰিব, অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত চাওক ডাউনলোড এক্সেল আৰু ডাউনলোড PDF। আপুনি ডাউনলোড PDFত ক্লিক কৰি আপোনাৰ মোবাইলত আপুনি চেক কৰি চাব পাৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ আপোনাৰ লিষ্টখন আপুনি চেক কৰি চাব পাৰিব। এনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ শ্ব' কৰিব। ইয়াত চাওক অকল 2022 বুলি নহয়, ইয়াত 2022-23 সম্পূৰ্ণ ইয়াত আপুনি চাব পাৰিব। আৰু অলপ স্ক্ৰল ডাউন কৰি আপুনি চেক কৰি চাব পাৰিব। এনেকৈ আপোনাৰ লিষ্টখন আপুনি চেক কৰি চাব পাৰিব। ইয়াত চাওক সম্পূৰ্ণ 2022 আৰু 23 সম্পূৰ্ণ লিষ্ট আপুনি এনেকৈ চেক কৰিব পাৰিব।
আৰু ইয়াৰ পৰা যদি আপোনাৰ নাম আছে আপুনি ইয়াৰ পৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কপি কৰিব আৰু ইয়াৰ পৰা অলৰেডি বেক হৈ যাব আৰু PMAYG হোম পেজত গুচি যাব। হেল্ল' ভিউৱাৰ্ছ, আপুনি হোম পেজত অহাৰ পিছত আকৌ আপুনি এনেকৈ ইণ্টাৰফেচ আপুনি দেখা পাব। ইয়াত চাওক আৱাৰ্ছ অফ ডকুমেণ্ট গাইডলাইনছ আৰু ইয়াত চাওক আপোনাৰ ষ্টিক হোল্ডাৰ। আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ স্ক্ৰল ডাউন কৰিব। আপোনাৰ ইয়াত কেইবাটা অপশ্যন পাব। আপুনি প্ৰথম যিটো আছে IAY PMAYG বেনিফিচিয়াৰী ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। অপশ্যনটো আপোনাৰ অ'পেন হওঁতে অকণ টাইম লাগে, অলপ ৱেইট কৰিব। অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ বেনিফিচিয়াৰী ষ্টেটাছ চোৱাৰ কাৰণে আপুনি কপি কৰা ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি ইয়াত পেষ্ট কৰি দিব আৰু যদি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত পোৱা নাই বা আপোনাৰ লিষ্ট ইয়াত আপুনি পোৱা নাই, আপুনি পঞ্চায়ত ভিজিট কৰি আপোনাৰ লিষ্টখন চেক কৰিব পাৰিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আপুনি কালেক্ট কৰিব পাৰিব আৰু ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াত পেষ্ট কৰি দিব। মই ৰেজিষ্ট্ৰেশ্যন নম্বৰ এটা পেষ্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পেষ্ট কৰাৰ পিছত আপুনি ইয়াত চাওক ছাবমিট বুলি আছে, আপুনি ছাবমিটত ক্লিক কৰি দিব। আপুনি ছাবমিট কৰাৰ পিছত আপুনি অলপ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক আপোনাৰ ডাউনলোড চেঞ্চন অৰ্ডাৰ আৰু ইয়াত আপোনাৰ পঞ্চায়তৰ যিটো 2023 চনৰ তালিকা এনেকৈ আপুনি স্ক্ৰল ডাউন কৰি আপোনাৰ ষ্টেটাছ চেক কৰিব পাৰিব আৰু ইয়াত চাওক আপোনাৰ কি কানেকশ্যন ষ্টেটাছ এনেকৈ চাব আৰু ইয়াত চাওক এইটো হ'ল আপোনাৰ পঞ্চায়তৰ যোনটো 2023 চনৰ তালিকা এনেকৈ আপুনি চেক কৰি চাব পাৰিব। কেইটা ইনষ্টলমেণ্ট লাভ কৰিছে সম্পূৰ্ণ ডিটেইলছ আপুনি লিষ্টটো এনেকৈ চেক কৰি চাব পাৰিব। মই আশা কৰোঁ ভিডিঅ'টো আপুনি বুজিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।